খাব পাইছে না পিন্ধিব পাইছে না এখন ঘৰত ভালকৈ থাকিব পাইছে এটা কেম্প সুবিধা তেখেতলোকে কৰি দিব পাৰিছিল সেইটো তদন্ত তেখেতলোকে প্ৰথমতে কিয় কৰা নাছিল যেতিয়া ঘটনাটো মকৰুদ হ'ল আমাৰ কাৰ্বি আংলঙৰ হওক বা অসমৰ পৰা যিসকল তেখেতলোকে তালৈ অফিচাৰ গৈছিল প্ৰশাসনৰ হওক বা উপায়ুক্ত মহোদয় তালৈ গৈছিল তেখেতলোকে কিন্তু মাকৈ ৰুমৰ পৰা ঘটনা হোৱা স্থলীলৈ বা আমাৰ এই 8জন গৃহৰক্ষী যে আছিল সেই কেম্পত তালৈ তেখেতলোকে যাবলৈ কিন্তু সৎসাহস আগবঢ়াব পৰা নাছিল তেনেহ'লে তাত চিন্তা কৰক আমাৰ গৃহৰক্ষী যোৱা 8জন তাত কেনেকৈ আছিল গতিকে আমাৰ গৃহৰক্ষীসকলক সদায় তেখেতলোকে আমাক নিশ্চয় ৰাখে সদায় আমি সৰু হৈ তেখেতলোকৰ আণ্ডাৰত কৰি থাকিব লাগে তেখেতলোকে খালি জানে ডিউটিটো লাগে তেখেতলোকক ডিউটি বুলি ক'লে আমি যাব লাগে ডিউটি লাগে বুলি যাব লাগে আমুকত যা বুলি ক'লে যাব লাগে আমুকত যা বুলি ক'লে যাব লাগে তামুকত যা বুলি ক'লে যাব লাগে কিন্তু আমি কি খাইছোঁ কি পিন্ধিছোঁ কেনেকৈ চলিছোঁ সেই চিন্তাধাৰাটো কিন্তু অসম চৰকাৰৰ বৰমূৰীয়াসকলৰ মাথাত খেলোৱা নাই আমি সন্থাৰ তৰফৰ পৰা আমি বাৰে বাৰে অসম চৰকাৰক অনুৰোধ জনাই আছোঁ যে আমাৰ গৃহৰক্ষীসকলৰ ভলণ্টিয়াৰসকলৰ যি অসুবিধাৰ সন্মুখীন অসম চৰকাৰ হওক ভাৰত চৰকাৰক হওক আমি সদায় দাবী জনাই আহি আহিছোঁ মেমৰেণ্ডাম দিয়া আহি আছোঁ কিন্তু সেই মেমৰেণ্ডামসকল তেখেতলোকে ডাষ্টবিনত পৰিণত কৰিছে ডাষ্টবিনত ৰাখিছে আমাৰ হয়তো যিখন মেমৰেণ্ডাম অসম চৰকাৰক আমি প্ৰেৰণ কৰিছোঁ বা ভাৰত চৰকাৰক প্ৰেৰণ কৰিছোঁ সেই মেমৰেণ্ডামসকল তেখেতলোকে হয়তো চকু মেলি এবাৰো চোৱাই নাই কিন্তু যদি আমাৰ কিবা তাত অকণমান যদি দুখ পায় তেতিয়া কিন্তু আমাৰ ওপৰত সকলোৱে বাঘে জাপ মৰা দি আমাৰ ওপৰত জাপ মাৰি পৰে যি ধৰণে বাঘে হৰিণা পালে জাপ মাৰি ধৰে ঠিক সেইদৰে অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক বা প্ৰশাসনৰ ফালৰ পৰাই হওক বৰমূৰীয়াসকলে আমাৰ গৃহৰক্ষীৰ ওপৰত সকলো দুখ আমাৰ গৃহৰক্ষীৰ ওপৰত জাপি দিবলৈ বিচাৰে এই ঘটনাটো কিয় হৈছে আমি কি গৃহৰক্ষীসকল কি ভাৰতৰ নাগৰিক নহয় নাই অসমৰ নাগৰিক নহয় আমি কি তেখেতলোকৰ আমি কি সন্তান নহয় নেকি কিয় আমাৰ দুখ দুৰ্গতিবিলাক বুজাৰ তেখেতলোকৰ কি দায়িত্ব নাই নেকি এইটো এটা আমাৰ খুব পৰিতাপৰ বিষয় তেখেতলোকে আমাক কোনোবা জেগা এটুকুৰত মোতায়েন কৰিব ডিউটিৰ কাৰণে তেখেতলোকৰ কথা হ'ল আমি মোতায়েন কৰিছোঁ তোমালোকে তাত যাব লাগিব তাত ডিউটি কৰিব লাগিব কিন্তু তাত আমি গৈ পেলাই কি কৰিম আমাৰ সুবিধাখিনি আছেনে নাই আমাৰ থকাৰ সুবিধা আছেনে নাই আমি খাবলৈ তাত পাইছোঁনে নাই সেইখিনি খবৰ লোৱা কিন্তু তেখেতলোকৰ কোনো দায়িত্ব নাই কিবা এটা বিপদ হ'ব কিবা এটা হ'ব আমি অনুৰোধ কৰিলে বাৰে বাৰে অনুৰোধ কৰিলেও তেখেতলোকে সেই কথাবিলাক কাণ সাৰ নিদিয়ে এখন কাণে শুনে আনখন কাণে তেখেতলোকে উলিয়াই দিয়ে কিন্তু যদি আমাৰ কোনোবা এজন তাত মৃত্যু হয় বা কোনোবা যদি বেমাৰত মৃত্যু হয় কাৰোবাৰ হাতত মৃত্যু হয় কাৰোবাৰ দুৰ্বৃত্ত হাতত মৃত্যু হয় তেতিয়া কিন্তু সকলো দুখ আমাৰ গৃহৰক্ষীৰ ওপৰতহে হয় গৃহৰক্ষীৰ ওপৰতহে গৃহৰক্ষীৰ মূলতহে সকলো দুখখিনি দাবি দিবলৈ তেখেতলোকে চেষ্টা কৰে আমি পৰিয়ালটো কেনেকৈ পোহপাল দিছোঁ কি ধৰণে চলিছোঁ চৰকাৰৰ পৰা আমাৰ এই নিবনুৱা আমাৰ গৃহৰক্ষীসকলক ভলণ্টিয়াৰসকলক তেখেতলোকৰ কোনো দায়িত্ব নাই নিচিনা তেখেতলোকে ব্যৱহাৰ কৰিব বিচাৰে যিটো বস্তু আমাৰ মানে অসম চৰকাৰৰ যিটো সংবিধানৰ দ্বাৰা যিটো গৃহ বিভাগ যিটো সংবিধানত আমাৰ ভলণ্টিয়াৰ আছে সেইমতে আমাৰ গৃহৰক্ষীসকলে আমি কৰ্তব্যত নিয়োগ কৰি আছোঁ তেখেতলোকৰ যিটো কথা যিটো সংবিধান সন্মত সেইমতে আমি কৰি আছোঁ আমি তেখেতলোকৰ যিটো নিয়ম অনুযায়ী দিয়ে যিটো নিয়ম সেইমতে আমি চলিব চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ আমি সেই নিয়মমতে চলি আছোঁ কিন্তু তথাপিতো অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক আমাৰ গৃহৰক্ষীয়ে ভলণ্টিয়াৰসকলৰ দুখ দুৰ্গতি আজিলৈকে কোনো সুধোতা নোলাল কোনোৱে সুধি পেলাই দুখ এইটো দুখ হৈছে সেই দুখটো মষিমূৰ কৰাৰ চেষ্টা তেখেতলোকে কৰিব নিবিচাৰে আপোনালোকে চাওক আজি গৃহৰক্ষী জোৱান এজন ঢুকাই গ'ল গৃহৰক্ষী জোৱানজন ঢুকাই গ'ল তাত পৰি থাকিল কিন্তু অসম চৰকাৰৰ পৰা তেওঁক আমাৰ অসমলৈ অনাৰ কোনো ব্যৱস্থা নকৰিলে সেই মৃতদেহটো কিন্তু মেঘালয়লৈ লৈ গ'ল কিমান পৰিতাপৰ বিষয় অসম চৰকাৰৰ এনেকুৱা এটা লজ্জাজনক বিষয় এইটো এটা যে আমাৰ নিজৰ সন্তানৰ নিজৰ শৰীৰৰ মৃতদেহটো আমাৰ অসম চৰকাৰে নিজৰ দেশখনলৈ আনিব নোৱাৰিলে বেলেগৰ বেলেগ এখন ষ্টেটত লৈ তেখেত আমাৰ শৰীৰটো লৈ গ'ল এইটো কিমান এটা লজ্জাজনক বিষয় আমি গৃহৰক্ষী আমি ভলণ্টিয়াৰ ঠিক আপোনালোকৰ অলাগতিয়াল আমি যেনিবা বস্তু সেইবুলি আপোনালোকে কি পৰলৈ আমাক ঠেলি দিব নেকি গতিকে আমি মানে সংবাদ মাধ্যমৰ দ্বাৰা আমি মানে এটা দাবী ধৰিছোঁ যিহেতু আমাৰ বিদ্যা সিং লেখে মেঘালয় দুৰ্বৃত্তৰ হাতত মৃত্যুবৰণ কৰিছে গতিকে আমাৰ সন্থাৰ তৰফৰ দাবী থাকিব তেওঁক শ্বহীদ ঘোষণা কৰিব লাগিব অসম চৰকাৰৰ যি শ্বহীদৰ তালিকাত আমাৰ বিদ্যা সিং লেখেৰ নামটো অন্তৰ্ভুক্ত হ'ব লাগিব
লগতে আৰু এটা কথা চিন্তা কৰক, আমাৰ যি প্ৰশাসনৰ আণ্ডাৰত আমাৰ হওক, থানাতে হওক বা আউটপোষ্টতে হওক, আমাৰ ল'ৰাবিলাকে ডিউটি কৰি আছে। য'তে হওক প্ৰথমতে আমাৰ গৃহৰক্ষী জোৱানজনেহে তাত যাব লাগে, গৃহৰক্ষী জোৱানজনেহে তাত যাব লাগিব। আমি খাবলৈ পাইছোঁ না খাইছোঁ সেইটো কথা নহয়, তুমি ডিউটি যোৱা সেইখিনি সময়তে যাব লাগিব। যে ল'ৰাটোৱে কিবা এটা খাইছিল নে কিবা এটা খাই লৈছে না তাত গৈ কিবা এটা খাব পাব, আৰু তাত গৈ যে থাকিব লাগিব, তাত কেনেধৰণে থাকিবলৈ কিবা এটা ব্যৱস্থা কৰি দিব লাগে, তেওঁক পানী এখন দিব লাগিব, সেইটো কিন্তু কাৰো জ্ঞানত নাহে। কাৰো এটা এইটো সুবিবেচনা কৰিবলৈ সেই গৃহৰক্ষী ল'ৰাজন তাত আছে। আপোনালোকে দেখিব ক'ৰবাত গাড়ী এখন এক্সিডেণ্ট হৈছে, তাত গাড়ীখন যেতিয়ালৈকে তাত পৰি থাকিব, তাত আমাৰ গৃহৰক্ষী জোৱান এজন তাত ডিউটি কৰি থাকিব লাগে ৰাতিয়ে দিনে। কিন্তু সেই ল'ৰাজনে তাত কেনেকৈ আছে, কেনেকৈ কি কৰি আছে, সেইটো দায়িত্ব লোৱাৰ প্ৰশাসনৰ নিয়ম নাই। আজিলৈকে তেনেকুৱা এটা নিয়ম দেখা নাপালোঁ। গতিকে এতিয়া বিদ্যা সিং লেখে তাত পৰলোকগামী হ'ল, দুৰ্বৃত্তৰ হাতত মৃত্যুবৰণ কৰিল। কিন্তু তেওঁৰ মৃত্যুদেহটো আমাৰ অসম চৰকাৰে আনিব ক্ষমতা তেখেতলোকৰ নহ'ল। তেখেতলোকে সেই জেগালৈ যাব পৰা ক্ষমতা তেখেতলোকৰ নহ'ল। ইয়াৰ পৰা সকলো গৈ মকদুমৰ আউটপোষ্টতে সকলো গোট খাই থাকিল। আপোনাৰ ৰাতিপুৱা 22 তাৰিখৰ পুৱা 7:30 বজাত ঘটনাটো ঘটিল। তাৰপিছতো তেখেতলোকে তালৈ সেই আমাৰ যিটো গৃহৰক্ষী কেম্প, যি আমাৰ গৃহৰক্ষী 8জন জোৱান য'ত আছিল, তাত গৈ সেই কেম্পটো সুৰক্ষা দিব পৰা ক্ষমতা আমাৰ অসম চৰকাৰৰ নহ'ল। পিছবেলা আপোনাৰ 3 বাজিত আহি পেলাই খাচীয়া দুৰ্বৃত্ত আহি সেই আমাৰ গৃহৰক্ষীসকলে বসবাস কৰি থকা ঠাইডোখৰত সেই কেম্পটোত আহি তেখেতে অগ্নিসংযোগ কৰি ভস্মীভূত কৰালে। 3 বাজিলৈকে তেখেতলোকে তাত গৈ সেইটো সুৰক্ষা দিব পৰা ক্ষমতা তেখেতলোকৰ নহ'ল। কিন্তু অত দিনৰ পৰা আমাৰ গৃহৰক্ষী সেই 8জন জোৱানে তাত কিন্তু সুৰক্ষা দি আছিল। সেই 8জনে তাত আছিলে। আপোনালোকক সংবাদ মাধ্যমৰ মই জনাইছোঁ, তেখেতলোকৰ এনেকুৱা এটা অৱস্থা হয়, আপোনাৰ সেই মগৰুৰ পৰা খেৰনিজান জিলা আহিবলৈ তেখেতলোকৰ 60 কিলোমিটাৰ দূৰত্ব হয়। আৰু ৰাস্তাৰ যিটো পৰিৱেশ, আপোনাৰ 60 কিলোমিটাৰ য'ত নেকি 1 ঘণ্টাৰ ৰাস্তা, তাত আহিবলৈ আপোনাৰ 6 ঘণ্টা লাগিব। তাত যদি কিবা এটা ঘটনা হয়, তাৰ পৰা আহি খেৰনি ৰেঞ্জত জনাবলৈ হ'লে 6 ঘণ্টা বা 8 ঘণ্টা আমাক টাইম লাগে। আৰু সেই দুৰৱস্থাত নি পেলাই আমাৰ ল'ৰাখিনি তাত ৰাখি থৈছে খেৰনি ৰেঞ্জ আণ্ডাৰত। আপোনাৰ ইমানখিনি অসুবিধাৰ সন্মুখীন হোৱাৰ পিছত তাত ৰেচন এখন দোকান, আপুনি এটুকুৰা পানী পাবলৈ তাত এখন দোকান নাই, এখন কোনো ব্যৱস্থা নাই। তাত যেতিয়া আমাৰ ল'ৰাবিলাকৰ যেতিয়া চাউল আদায় হ'ব, ৰেচন খাবলৈ আদায় হয়, আমাৰ ল'ৰাই ৰঙালাও বইল কৰি খাই তাত জীৱন নিৰ্বাহ কৰে। ৰঙালাও ইমান এটা দুখৰ বিষয়। ৰঙালাও খাই আমাৰ অসমৰ বন সম্পদটো তেখেতলোকে ৰক্ষা কৰি আছিল। বন সম্পদ ৰক্ষা কৰা তেখেতলোকে ৰঙালাও বইল কৰি খাই এইটো কিমান দুখৰ বিষয়। কিন্তু তথাপি আমাৰ গৃহৰক্ষীসকলে ভলণ্টিয়াৰ হ'লেও অসম চৰকাৰৰ কথা মানি নিজৰ কৰ্তব্যটো পালন কৰি আছে। আজি যেতিয়াই নেকি বন সম্পদ খাচীয়া দুৰ্বৃত্ত আহি অসমৰ পৰা কাটি লৈ গৈছিল, সেই তাৰাক ভাগক ধৰি পেলাই ৰক্ষণাবেক্ষণ দি যেতিয়া দুৰ্বৃত্তৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল, দুৰ্বৃত্তৰ পৰা ৰক্ষা কৰিব আহোঁতে অভিমন্যু দাস আঘাতপ্ৰাপ্ত হয় আৰু বিদ্যা সিং লেখে মৃত্যুবৰণ কৰিব লগা হয়। গতিকে আমাৰ প্ৰথম সন্থাৰ পৰা প্ৰথম দাবীয়ে হ'ল বিদ্যা সিং লেখেক আমাক শ্বহীদৰ তালিকাত নাম ভৰ্তিকৰণ হ'ব লাগে আৰু শ্বহীদ বুলি তেখেতক ঘোষণা কৰিব লাগে।